Hello everyone, so আজি মই আপোনালোকক শিকাম কি Google Meet যেতিয়া আপুনি লিংকটো পায় তাত কেনেকৈ জয়েন হ'ব লাগে। সো যেতিয়া আপুনি লিংকটো পাব, আপুনি হে ব্লু কালাৰ লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাক সুধিব পাৰে কি আপোনাৰ Gmail একাউণ্ট কোনটো হয় বা আপোনাৰ Google একাউণ্ট কোনটো হয়। হেতুত আপুনি সিলেক্ট কৰি ল'ব, যেনেকৈ মোৰ এটা নিতা ভামৰা মই এটো সিলেক্ট কৰি ললো। কৰাৰ লগে লগে আপোনাৰ Google Meetত মই আহি গলো। আহাৰ লগে লগে কেতিয়াবা এনেকা পপ আপ মেছেজ এটা আহিব পাৰে বা নাহিবও পাৰে। এটো নট নাও কৰি থৈ দিব। ঠিক আছে, নট নাও কৰাৰ লগে লগে আপোনাৰ Google Meetত এটা জয়েনৰ অপচন থাকিব, এফালে আপোনাৰ ভিডিও এণ্ড অডিও অপচনটো থাকিব। এতিয়া মোৰ ভিডিওটো অন হৈ আছে, মই এতিয়া এটো অফ কৰি দিম। চাওক অফ কৰাৰ লগে লগে এটো ৰেড হৈ গল। তাৰপিছত মোৰ অডিওটো মই অফ কৰি দিম। ঠিক আছে, তাৰ পিছতহে মই জয়েন কৰিম। সো জয়েন যেতিয়া আপুনি কৰিব, যোনে আপোনাক ইনভাইট কৰিছিলে সেশনটোলে, তেতিয়াহে আপুনি জয়েন কৰিব পাৰিব হেতু সেশনত। ঠিক আছে, যোনে আপোনাক ইনভাইট কৰিছে তেওঁ একসেপ্ট কৰিলেহে আপুনি জয়েন হ'ব পাৰিব। সো জয়েনত যেতিয়া ক্লিক কৰিব, 1 মিনিট বা 2 মিনিটৰ পিছত আপুনি জয়েন হৈ যাব মিটিংটোত আৰু আপুনি মিটিংটো চাব পাৰিব।